2023 চনত নহৰু পিঠা 24 চনত খাবা আজি 1 জানুৱাৰীৰ খানাৰ বাবে আমি কিন্তু যোৱাকালিৰ পৰাই যুঁজা আৰম্ভ কৰি দিছোঁ এইফালে মা যাবলৈ ওলাইছে ইটানগৰ পেহাহঁতৰ লগত যাব আৰু পেহাই আহোঁতে ঢেৰ কিবা কিবি বস্তু লৈ আহিছে মাহঁত যোৱাৰ পাছতে আমিও আহি গ'লোঁ পথাৰলৈ আৰু এইফালে ভাইটিহঁতে ধূপ জ্বলাই লৈছে ধূপ জ্বলাই মেলি ধুনীয়াকৈ চাহ বনালে চাহ খালোঁ অলপ পাছত দেখিলোঁ আমাৰ বৰমা বৰ্তায়ো দেখোন সুকীয়াকৈ খানা খাইছে তাতো অকণমান বৰ্তাই বনোৱা গাহৰি মাংস টেষ্ট কৰি আহিলোঁগৈ গাহৰি খাই আহি দেখিছোঁ ভাইটিয়েও ধুনীয়াকৈ কমলা কুটি থৈছে সেয়াও খাই ল'লোঁ আৰু এইফালে আমাৰ এক্সপাৰ্ট বাইদেউসকলে বনালে মাংস কবি ভাজি মিক্স ভাজি মই পিছে পনীৰটো বনাইছিলোঁ কিন্তু ক্লিপ কেইটামান ল'বলৈ পাহৰি গ'লোঁ নহয় মুঠতে ভাল লগা মানুহখিনিৰ লগত হাঁহি ফূৰ্তিৰ মাজেৰে এসাঁজ লাগি ভাগি খোৱাৰ মজাই বেলেগ নহয়নে আৰু আপোনালোকৰো যাতে বছৰটি এনেদৰে হাঁহি ফূৰ্তিৰে পাৰ হয় লগতে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বা